নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ। আপোনালোক সকলোৱে এইকেইদিন মোৰ চেনেলত কামাখ্যা মন্দিৰৰ ভিডিঅ' পাই আছে। মানে যোৱা দুদিন ধৰি মই কামাখ্যা মন্দিৰৰ ভিডিঅ' দি আছোঁ আৰু আজি হৈছে শনিবাৰ, যিহেতু আজিৰ পৰা অম্বুবাচী আৰম্ভ হৈছে। আপোনালোক সকলোৱে জানে যে অম্বুবাচী বুলি ক'লে এই কামাখ্যা মন্দিৰৰ পৰাই মানে মূলতঃ কামাখ্যা মন্দিৰক লৈ পেলাই অম্বুবাচী প্ৰচলিত হৈ আহিছে। বলকচোন, আজি যিহেতু প্ৰথম দিনত কামাখ্যা মন্দিৰৰ আজি অম্বুবাচী মেলাৰ প্ৰথমটো পৰিৱেশ কেনেকুৱা হৈছে আপোনালোকৰ লগত অকণমান ভিডিঅ' কৰি শ্বেয়াৰ কৰি দিওঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু যিসকলে আহিছে নিশ্চয় আপোনালোকে দেখাই পাইছে কিমান উখল মাখল হৈ আছে কামাখ্যা মন্দিৰৰ পৰিৱেশ। কিন্তু বলকচোন, আজি এই ভিডিঅ'টোৰ জৰিয়তে অকণমান আপোনালোকক মই দেখুৱাই দিওঁ কামাখ্যা মন্দিৰৰ পৰিৱেশ। পৰিসৰৰ সমীপত জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই। আপোনালোকৰ জোতা চেণ্ডেলবোৰ আপনাদের জুতো স্যান্ডেল সুরক্ষিত রাখার জন্য পথের পাশে কাউন্টার খোলা হয়েছে। আপনারা আপনাদের জুতো স্যান্ডেলগুলো ওই কাউন্টারগুলো সুরক্ষিত